ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে চৰাইদেউৰ ৰহন শ্যামগাঁৱত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ ৰচা বৌদ্ধধৰ্মী লোকসকলে দেওবাৰে পালন কৰে প্ৰৱাৰণা উৎসৱ। সাপেখাতিৰ ৰহন শ্যামগাঁও বৌদ্ধ সংস্কৃতি আৰু আনন্দ বৌদ্ধ বিহাৰ প্ৰাংগণত পূৰ্ণিমাৰ বিশেষ দিনটো উদযাপন কৰে উলাহেৰে পবিত্ৰ প্ৰৱাৰণা দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ শান্তি কামনা কৰি আকাশলৈ উৰুৱা হয় পম্ফাই। প্ৰৱাৰণা উৎসৱৰ উপলক্ষে আমি পম্ফাই উৎক্ষেপণৰ কাৰ্যসূচী হাতত লৈছোঁ। এই পম্ফাই উৎক্ষেপণৰ দ্বাৰা সকলো ৰাইজৰ যাতে সুখ শান্তি সমৃদ্ধিৰে আমি শান্তিৰে বসবাস কৰিব পাৰোঁ তাৰ উদ্দেশ্যেৰে এই পম্ফাই উৎক্ষেপণ কৰা হয়। লগতে ধৰ্মীয় ফালৰ পৰা কিছু তাৎপৰ্য ইয়াত আছে। সিদ্ধাৰ্থ গৌতমে যেতিয়া মানুহৰ দুখ জৰা ইত্যাদি বাবে তেওঁ যি পথ বাছি উলিয়াবৰ বাবে তেওঁ আগবাঢ়ি গৈছিল, যেতিয়া তেওঁ গৃহত্যাগ কৰিছিল, গৃহত্যাগ কৰিবলৈ যাওঁতে তেখেতে যেতিয়া নিজৰ চুলিকচা কাটি তেখেতৰ সিদ্ধি যদি লাভ হয় বা সিদ্ধি যেতিয়া লাভ কৰিব তেখেতৰ চুলিকচা ওপৰলৈ উৰিব আৰু সেই কাটি দিয়া চুলিকচা যদি মৈটিত পৰি যায় তেতিয়া তেওঁ সিদ্ধি লাভ নহ'ব বুলি তেখেতৰ চুলিকচা নিজৰ তৰোৱালেৰে কাটি মৈটিত পৰেনে ওপৰলৈ যায় তাকে পৰীক্ষা কৰিছিলে। যদি মৈটিত পৰে তেওঁ সিদ্ধি লাভ নহ'ব, যদি স্বৰ্গলৈ উৰি যায় তেখেতৰ সিদ্ধি লাভ